জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা শিকিব পাৰোঁ। গৌতম বুদ্ধ। শক্তিৰে শান্তি অক্ষুণ্ণ ৰাখিব নোৱাৰি, মাথোন বুজাবুজিৰেহে সেয়া সম্ভৱ। এলবাৰ্ট আইনষ্টাইন। হিংসা এনে এক পাপ, যি পাপৰ প্ৰায়শ্চিত্ত নাই। হজৰত মহম্মদ। আমাৰ চিন্তা ভাৱনাৰ পৰাই গঠন হয় আমাৰ চৰিত্ৰ। আনন্দচন্দ্ৰ আগৰৱালা। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কয় তেওঁক বিশ্বাস নকৰিবা। গৌতম বুদ্ধ। মানুহে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাৰে এই কাম কৰিব পাৰি। মামণি ৰয়ছম গোস্বামী। কাৰোবাক আঘাত দি নাভাবিবা যে তেওঁ অবুজ বা দুৰ্বল, মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল যাৰ তুমি যোগ্য নাছিলা। মাদাৰ টেৰেছা। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। চাণক্য। পুৰণি বন্ধুৱেই হ'ল মানুহৰ সুন্দৰতম দাপোন। জৰ্জ হাবাৰ্ট। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ কি অৱস্থা হ'ব তুমি নাজানা। হজৰত মহম্মদ। অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ, আৰু অতিৰিক্ত সৰলতা ঠগ খোৱাৰ লক্ষণ। চাণক্য। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। মাদাৰ টেৰেছা।